এতিয়াহে মোৰ ৰাতিপুৱা হ'ল। ৰাতিপুৱা মোৰ খিৰিকীৰে এনেকুৱা ধুনীয়া এটা মানে পথাৰৰ মই দৃশ্য দেখা পোৱা যায়। আৰু ইয়াৰ পিছতে মই কাপোৰবিলাক মোৰ বিচনাখন এইবিলাক চাফ চিকুণ কৰিব লাগিব। উঠি পেলাই প্ৰথমতে মই ব্ৰাছ কৰিব লাগিব। এয়া ব্ৰাছ লৈ লৈছোঁ। ব্ৰাছটো কৰি লওঁতে মই তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। উতলিবলৈ দিছোঁ। অকণমান গৰম পানীৰ লগত নেমু চেপি খাম বুলি ভাবিছোঁ। কালি ৰাতি মগু ভিজাই থৈছিলোঁ। এনেকৈ ধুনীয়াকৈ এই শিপাবিলাক ওলাই আহিলে স্প্ৰাউট হৈ গ'ল। আৰু এই মৌচুমীটো এই দুটাই আজি মোৰ ব্ৰেকফাষ্ট হ'বগৈ। তো অকণমান পিছত ব্ৰেকফাষ্টটো কৰিম। অকণমান এক্সাৰচাইজ কৰিম বুলি ভাবিছোঁ। লৈছোঁ মগু আৰু মৌচুমী, এয়া ঢালিছোঁ গৰম পানী। নেমু চেপি দিম। হৈ গৈছে মোৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। এতিয়া মই খাই লওঁ দেই। আৰম্ভণি হ'ব মই ৰাতিপুৱাটো এইটো গাখীৰ চাহ ধুনীয়া। আজি মই পনীৰৰ আঞ্জা বনাম। আৰু ইয়াতে মই পনীৰবিলাক ভাজি লৈছোঁ দেই। আৰু আধা ভাজা হ'ল, ইয়াতে বাতিত থৈ দিলোঁ। আৰু ইয়াতে ভাজি আছোঁ মই। প্ৰায় ভজা হৈছে আমাৰ পনীৰটো। আলুৰ লগতে দি বনাম, আপোনালোকে চাই থাকক। ইয়াতে শুকান জ্বলা গুড়ি, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু বইল কৰা আলু মেছ কৰি দিছোঁ। এনেকৈ ভাজিবলৈ অকণমান থৈ দিছোঁ। আজি একদম বেলেগ টাইপত বনাম পনীৰটো, সেইকাৰণে আলুবিলাক মেছ কৰি দিছোঁ। এইটো আমাৰ আলু আৰু দুডোখৰ অমিতা কৰি আছে। এইকেইটা ভজা হ'লে মই পনীৰৰ পানীটো ইয়াতে দি দিম। দেখিছে নহয় আপোনালোকে? উতল আহিবলৈ দিয়ে। তাৰপিছত আমি পনীৰটো ঢালি দিব লাগিব। এয়া পনীৰ তৰকাৰী ৰেডি হ'ল। পনীৰটো ঢালি দিয়াৰ পিছত অকণমান জাল হালধি উতলাবলৈ দিলোঁ। তাৰপিছত আমাৰ পনীৰ তৰকাৰী আজি দেখিছে নহয়, কালাৰটো কিমান ধুনীয়া আহিছে, ৰঙা ৰঙা।